वेलकाम टू स्टाडी लार्निंग। आजिर এই ভিডিওটোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ক্লাছ 10ৰ ইংৰাজীৰ প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে। মই আশা কৰোঁ এই ভিডিওটো তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিও হ'ব, কাৰণ এই ভিডিওটোত মই যিকেইটা কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিছোঁ এই কুৱেশ্যন কেইটা প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যন আৰু লগতে বিভিন্ন ধৰণৰ টেক্সট পেপাৰৰ পৰা কালেক্ট কৰা কুৱেশ্যন হয়। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি অন্তিম সময়লৈ চাই থাকিবা, আৰু যদি এতিয়াও আমাৰ এই ষ্টাডি লাৰ্নিং নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে আহক ভিডিওটো আৰম্ভ কৰোঁ। এ লেটাৰ টু গড। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ লিঞ্চুজ হোম চিটুৱেটেড। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য অনলি ওৱান হপ অফ লিঞ্চু। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড লিঞ্চু হপ ফৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে লিঞ্চু চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ ৱাই। 5 নম্বৰ কুৱেশ্যনটো হৈছে হু আৰু হোৱাট ডিড লিঞ্চু হেভ ফেইথ ইন হোৱাট হি ডু। 6 নম্বৰ কুৱেশ্যনটো হৈছে হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লিঞ্চুজ ফিল্ড অৰ হোৱাট হেপেন টু লিঞ্চুজ ফিল্ডছ আফটাৰ দ্য হেলষ্ট্ৰম। 7 নম্বৰ কুৱেশ্যনটো হৈছে হাউ ডিড দ্য পোষ্ট মাষ্টাৰ কালেক্ট দ্য মানি এণ্ড হোৱাই। 8 নম্বৰ কুৱেশ্যনটো হৈছে বাট ডণ্ট চেণ্ড ইট টু মি আৰ এ বাঞ্চ অফ কুৰ্কছ হোৱাট মেড লিঞ্চু থিংক ডেট দ্য পোষ্ট অফিচ এমপ্লয়িজ ৱেৰ এ বাঞ্চ অফ ক্ৰুকছ। 9 নম্বৰ কুৱেশ্যনটো হৈছে হাউ ডিড দ্য পোষ্ট মাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভড লিঞ্চুজ লেটাৰ। 10 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড লিঞ্চু ৰাইট ইন হিজ ছেকেণ্ড লেটাৰ। 11 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ লিঞ্চুজ প্ৰফেশ্যন। 12 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ চেণ্ড মানি টু লিঞ্চু হোৱাই ডাজ হি চাইন দ্য লেটাৰ গড। 13 নম্বৰ কুৱেশ্যনটো হৈছে হাউ ডিড দ্য পোষ্ট মাষ্টাৰ চেণ্ড দ্য মানি টু লিঞ্চু। 14 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ডিড লিঞ্চু চে ডেট দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ। 15 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড লিঞ্চু ডু থ্ৰু আউট দ্য মৰ্ণিং। এইখিনি আছিল তোমালোকৰ এ লেটাৰ টু গডৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এইখিনি মিছ নকৰিবা, ধুনীয়াকৈ এইকেইটাৰ আনচাৰ শিকি যাবা। ইয়াৰ পৰা 100% তোমালোকৰ এক্সামত কুৱেশ্যন কমন থাকিবই। ইয়াৰ পিছৰ চেপ্টাৰটো হৈছে নেলছন মেণ্ডেলা। প্ৰথম কুৱেশ্যনটো হৈছে ষ্টেট ৱেদাৰ দ্য ফ্ল'ৱিং আৰ ট্ৰু অৰ ফল্ছ। এ নম্বৰ কুৱেশ্যনটো হৈছে অন দ্য ডে অফ ইউনিগ্ৰেশ্যন মেণ্ডেলা ৱাজ অভাৰৱেলমড উইথ এ চেন্স অফ হিষ্টৰী। বি নম্বৰ কুৱেশ্যনটো হৈছে দ্য পলিচি অফ এপাৰ্থিয়েড ক্ৰিয়েটেড লাষ্টিং পিচ ইন মেণ্ডেলাছ কাউণ্ট্ৰি। চি নম্বৰ কুৱেশ্যনটো হৈছে টাবু মপকি ৱাজ চৌৰম ইন এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। ডি নম্বৰ কুৱেশ্যনটো হৈছে নেলছন মেণ্ডেলা স্পেণ্ড 20 years ইন প্ৰিজন। ই নম্বৰ কুৱেশ্যনটো হৈছে অন দ্য ডে অফ দ্য ইউনিগ্ৰেশ্যন টু নেশ্যনেল এন্থেমছ ৱেৰ ছাং। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা। এই কুৱেশ্যনটো বহুতো ইম্পৰ্টেণ্ট হয়, তোমালোকে মিছ নকৰিবা, ধুনীয়াকৈ আনচাৰটো শিকি ল'বা। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট টুইন অব্লিগেশ্যনছ ডাজ মেণ্ডেলা মেনশ্যন। এই কুৱেশ্যনটো সকলোতকৈ ইম্পৰ্টেণ্ট হয়, এইবাৰ অহাৰ সম্ভাৱনা খুবেই বেছি। 4 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ৱেৰ টু নেশ্যনেল এন্থেমছ ছাং। 6 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। 7 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ চৌৰম ইজ এজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট। 8 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ এপাৰ্থিয়েড। 9 নম্বৰ কুৱেশ্যনটো হৈছে হোৱেৰ ডিড দ্য চেৰিমনিজ টেক প্লেচ। 10 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই 10th May ইজ এন এটম ডে ইন চাউথ আফ্ৰিকা। 11 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ডিড ছাচ এ লাৰ্জ নাম্বাৰ অফ ইণ্টাৰনেশ্যনেল লিডছ এটেণ্ড দ্য ইউনিগ্ৰেশ্যন হোৱাট ডিড ইট ছিগনিফাই দ্য ট্ৰিম্প অফ। 12 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডু দ্য মিলিটাৰী জেনেৰেলছ ডু হাউ হেজ দেয়াৰ এটিটিউড চেঞ্জড এণ্ড হোৱাই। 13 নম্বৰ কুৱেশ্যনটো হৈছে হু একম্পানীড মেণ্ডেলা। 14 নম্বৰ কুৱেশ্যনটো হৈছে হোৱেৰ ৱেৰ দ্য ইউনিগ্ৰেশ্যন চেৰিমনিজ হেল্ড। 15 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ ছিজন ৱাজ দ্য ইউনিগ্ৰেশ্যন চেৰিমনি হেল্ড। তোমালোকৰ চিলেবাছত চেপ্টাৰ বহুতো কম আছে, সেইকাৰণে তোমালোকে অলপ বেছিক কুৱেশ্যন শিকিব লাগিব। ইয়াত যিকেইটা মই ডিছকাছ কৰি আছোঁ এইকেইটা তোমালোকে মিছ নকৰিবা, ধুনীয়াকৈ এইকেইটাৰ আনচাৰ শিকি ল'বা, কাৰণ ইয়াৰ পৰা 100% কমন থাকিব। নেক্সট চেপ্টাৰটো হৈছে টি ফ্ৰম আছাম। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ ঢেকিয়াবাৰী টি গাৰ্ডেন হোৱাট ডিড ৰাজবীৰ চি অন দ্য ৱে। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট টি। 3 নম্বৰ কুৱেশ্যনটো হৈছে নেৰেট ব্ৰিফলি ৰাজবীৰছ ৰিমাৰ্কছ অন দ্য ডিস্কভাৰী অফ টি এণ্ড দ্য লিজেণ্ডছ ডেট ছাৰাউণ্ড ইট। 4 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লিজেণ্ড এবাউট দ্য চাইনিজ ইম্পৰৰ
5 number question to is when and where was tea first drunk. 6 number question to is how tea was drunk in Europe in the 16th century. 7 number question to is give a description of the magnificent view of tea garden seen by Rajiv from the railway train. 8 number question to is how many cups of tea are drunk every day throughout the world. ইয়ার পিছৰ চেপ্টাৰটো হৈছে এ টাইগাৰ ইন দ্য জু। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হোৱাই ডাজ দ্য টাইগাৰ ইগনোৰ দ্য ভিজিটৰ্ছ। 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ এ ৱাটাৰ হোল। 3 নম্বৰ কুৱেশ্যনটো হৈছে গিভ এ ডেছক্ৰিপশ্যন অফ হোৱাট দ্য টাইগাৰ উড হেভ ডান ইফ হি হোয়াৰ ইন হিজ নৰ্মেল হেবিটেট দ্য ফৰেষ্ট। 4 নম্বৰ কুৱেশ্যনটো হৈছে হাউ ডাজ দ্য টাইগাৰ টেৰিফাই দ্য ভিলেজাৰ্ছ। 5 নম্বৰ কুৱেশ্যনটো হৈছে হোয়াৰ ইজ দ্য টাইগাৰ লকড। 6 নম্বৰ কুৱেশ্যনটো হৈছে what should the tiger be doing near the water hole. 7 number question to is choose the meaning of the underlined words from alternatives given in brackets. A number he stalks in weaved strips. B in his quiet race. C and starts with his brilliant eyes. Next chapter 2 is the tale of Custard the dragon. প্রথম important question to is where did Belinda live? Answer Belinda lived in a little white house. 2 number question to is what did the Custard cry for? Answer Custard cried for a nice safe cage. 3 number question to is who are the pets of Belinda? Answer a kitten, a mouse, a little dog and a dragon were the pets of Belinda. 7 number question to is what happened to the pirate? Answer Custard dragon killed and ate up every part of the pirate. First number question to is rhyming words. House, mouse, ink, blink, raise, cage, age, cage. Right, bright, wagon, dragon, sound around. 7 number question to is why did Custard cry for a nice safe cage? Answer Custard the dragon was thought to be a useless creature till he proved his bravery killing the pirate. Seeking safety from the other pets like Mustard, he carried for a nice safe cage. 7 number question to is why is the dragon called cowardly dragon? The dragon was called cowardly because he never behaved like a brute as dragons generally behave. 8 number question to is how did Custard the dragon save Belinda from pirate? Answer Custard the dragon fought against and killed the pirate who attacked Belinda's house. Thus he saved Belinda and her pets. Right, bright, wagon, dragon, sound around. 7 number question to is why did Custard cry for a nice safe cage? Answer Custard the dragon was thought to be a useless creature till he proved his bravery killing the pirate. Seeking safety from the other pets like Mustard, he carried for a nice safe cage. 7 number question to is why is the dragon called cowardly dragon? The dragon was called cowardly because he never behaved like a brute as dragons generally behave. 8 number question to is how did Custard the dragon save Belinda from pirate? Answer Custard the dragon fought against and killed the pirate who attacked Belinda's house. Thus he saved Belinda and her pets. ইয়াৰ পিছৰ চেপ্টাৰটো হৈছে দ্য মিডনাইট ভিজিটৰ। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হু ৱাজ মেক্স গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ হিজ কনভাৰচেশ্যন উইথ আছাবল। 2 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ পাউলাৰ গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ আছাবল। 3 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ডিড আছাবল চে এবাউট দ্য বেলকনি, হোৱাট পাৰপজ ডিড ইট চাৰ্ভ, অৰ হাউ ডাজ আছাবল মেনেজ টু মেক মেক্স বিলিভ that there is a balcony attached to his room. 4 number question to is briefly describe how Asabel defeated Max's scheme to take away the report. Next chapter 2 is footprints without feet. প্রথম important question to is who was Griffin, how and why did he become invisible, how did he become a homeless wanderer. 2 number question to is describe Griffin's experience in Durarari Lane. 3 number question to is briefly describe the extraordinary behavior of Mrs. Hall's furniture. 4 number question to is how and why did Griffin come to the village of Leaping
হোয়াই ডাজ মিসেস হল ফাইন্ড হিম এসেন্ট্রিক?